চাবুৱাত উত্তপ্ত পৰিস্থিতি ৰেলগেট বন্ধ কৰাক লৈ ৰেলগেটৰ স্থাপনৰ বাবে ৰাইজে দীৰ্ঘদিনীয়া দাবীক আওকাণ উত্তৰ পূব ৰেলৱে চাবুৱা নগৰৰ পূব দিশত অৱস্থিত বালিজান চাইডিঙত এখন ৰেলগেট স্থাপন কৰিবলৈ বহুবাৰ ৰাইজে আবেদন নিবেদন জনাই অহাৰ সময়তে আজি পুনৰ ৰেল বিভাগ উপস্থিত হৈ ৰেল লাইনৰ ওপৰে মানুহ আৰু যান বাহন পাৰ হোৱা ঠাই বন্ধ কৰিবলৈ লোৱাত ৰাইজ ক্ষোভিত হৈ পৰে। ৰেল বিভাগীয় বিশাল পুলিচ বাহিনী আৰু শ্ৰমিকক লৈ কেইবাগৰাকী বিষয়াই পথ বন্ধ কৰিবলৈ লোৱাত ৰাইজে বাধা প্ৰদান কৰি ৰেলগেট স্থাপনৰ দাবীত অটল হৈ থাকে। এনে পৰিস্থিতিত ৰাজচক্ৰ বিষয়া ভাৰপ্ৰাপ্ত চাবুৱা আৰক্ষী ক্ষেত্ৰ পৰিদৰ্শক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ সম্ভাৱ্য পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সাজু হোৱা দেখা যায়। ৰাইজৰ মতে ৰেলপথ অতিক্ৰম কৰি গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰ, ঔদ্যোগিক সুৰক্ষা বাহিনী ছাউনী, প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়, 4খন বিদ্যালয়, নামঘৰ, মন্দিৰ আদিলৈ দৈনিক বহু যান বাহনৰ সৈতে মানুহৰ সঘন আহ-যাহ চলাৰ পিছত ৰেল বিভাগে এখন ৰেল গেট স্থাপন কৰিবলৈ সক্ষম নহল। ৰেল অৱৰোধ কৰি আন্দোলন ৰেলৱেক স্মাৰকপত্ৰ প্ৰদানৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এই বিষয়ে অৱগত কৰা হৈছিল যদি কোনো এটা পক্ষই ৰাইজৰ অসুবিধাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আজিৰ পৰিস্থিতি সন্দৰ্ভত ৰাজচক্ৰ বিষয়াগৰাকীয়ে এখন ত্ৰিপাক্ষিক আলোচনা আয়োজন কৰি বিষয়টোৰ ওপৰত মীমাংসা কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি আশ্বাস প্ৰদান কৰাত ৰাইজে ৰেল বিভাগ আৰু কৰ্মচাৰীৰ লগতে সামৰিক বাহিনী উভতি যায়গৈ।